হাই বন্ধুসকল, মই যে আজি কৈছিলোঁ দুপৰীয়া ব্যস্ত আছোঁ বুলি। মই আছিলোঁ ব্যস্ত এইবোৰ কৰাত, কাৰণ আজি এখেতৰ জন্মদিন আছে। সেইকাৰণে অলপ প্ৰসাদ, তাৰপাছত অলপ গুড়া ভোগ, উপকৰণ গোটেইখিনি জোগাৰ কৰি এখন নেবাদ দিলোঁ। নেবাদ দি পেলাই আয়তীসকলক মাতি অকণমান নামঘৰতে ধৰিব দিলোঁ। ওচৰতে আছিলে শেষ হৈ গ'ল। নাম সেৱা দিছে সকলোকে। প্ৰসাদ বিতৰণ তেওঁলোকেই কৰে গোটেইখিনি, আমাৰ ঘৰৰ মানুহ লাগিব নালাগে। অলপ মই গুড়া ভোগো বনাওঁ বুলি কৈছিলোঁ যে, তাৰপিছত অলপ জলপান যোগাৰ কৰিছিলোঁ। বুটৰ দাইল, ৰুটি, মিঠাই, কণী, এনেকৈ অলপ কিবা কিবি যোগাৰ কৰিছিলোঁ আৰু তেনেকৈ মিলাই পেলাই তেওঁলোকে ভগাই ভগাই খালে। আমি এনেকৈ এখনতে দি দিওঁ, তেওঁলোকে নিজে ভগাই খায়। এজন এজনকৈ মোক মাত দিবলৈ তেওঁলোকে পাকঘৰলৈকে আহিছে। এজন এজনকৈ গোটেইকেইটা মাতি গৈ আছে। গোটেইকেইটা আমাৰ মাৰ লগৰে হয়, মানে মাৰে নামটো মা আছে ইয়াতে মোৰ এই ধৰা নামত। মা অলপ অসুস্থ কাৰণে আজি অহা নাই, আহিছে মানে নামত নাই আৰু মা অলপ আঁতৰত বহি আছে। এওঁলোক গ'ল, বাই বাই।